Hi. Welcome to my channel Gautam Dhulia Tingkhong. বন্ধুসকল কেইবাদিনৰ বিৰতিৰ পিছত আজি পুনৰ নতুন এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ। আজি আমাৰ নিজৰ ঘৰৰ ফিচাৰীত মাছ মেলিছিলোঁ। এই বছৰ মাছ পোনা মাছ আৰু ফিচাৰীটোত যোৱা বছৰৰ কিছুমান মাছো আছে, তাৰ আগবছৰ কিছুমান মাছো আছে। গতিকে যিবিলাক ডাঙৰ ডাঙৰ মাছ আমাৰ ঘৰত খাম, আলহীও আহিছে আজি, সেই আলহীকো খুৱাম। গতিকে বন্ধুসকল আপোনালোকলৈ বুলিও এজনী দুজনী আগবঢ়াই দিম, আপোনালোকেও খাব। আৰু বন্ধুসকল মাছ কিমান ডাঙৰ হৈছে তাকো চাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু অলপ ৰ'ব লাগিব, বতৰটো বেয়া, বৰষুণ আহোঁ আহোঁ কৰিছে। ঠিক আছে বন্ধুসকল। যাওঁ বুলি ওলাইছিলে বন্ধুসকল, বৰষুণে দিলে। অকণমান সময় ৰখি দিব লাগিব। আমাৰ দাইহঁতিটো পুখুৰী পাৰতে আছেগৈ, আপোনালোকে চাওক। আৰু আমাৰ ফিচাৰীটো সিমানটোৱে, এই মূৰৰ পৰা সেই ইমূৰলৈকে প্ৰায় 4 বিঘামানৰ ফিচাৰী এটা আছে। তাকে আজি আপোনালোকক কিছু আমি কেনেকৈ মাছ ধৰোঁ তাকে দেখাবলৈ বুলি এই ভিডিঅ'টোৰ আয়োজন কৰিছোঁ। ধন্যবাদ, চাই থাকক আপোনালোকে। বৰষুণ আহিলে বন্ধুসকল বলক 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 বলক, দেৰি কৰিব নোৱাৰে, আকৌ নহ'লে বৰষুণ আহি যাব, মাছ ধৰাকৈ থাকি যাব। ঠিক আছে, আহি থাকক আহি থাকক। গৈ আছোঁ। পোনপ্ৰথমে আপোনালোকক বস্তু এটা দেখাম। আমাৰ এই খলি হৈ ইয়াত মানে পুখুৰীতে তিয়াই থোৱা আছে মাছৰ দানা। এইখিনি খলি হৈ মাছক খুৱাবলৈ বুলি ইয়াতে এনেকৈ আমি তিয়াই থৈ দিওঁ। এই মূৰৰ পৰা এই মূৰলৈ এখন নেট, প্ৰায় 4-5জনমান ব্যক্তি লাগে নেটখন টানিবলৈ। বহুত যথেষ্ট গধুৰ হয়। ধুনীয়াকৈ ধৰ, মাছ যাবগৈ নহ'লে। অলপ আপোনালোকক ফিচাৰীটো দেখাই লওঁ। যথেষ্ট দূৰ আছে, প্ৰায় 4 বিঘামানৰ যিহেতু ফিচাৰী হয়। ইমূৰৰ পৰা সিমূৰলৈ নেট যথেষ্ট কষ্টকৰ। বন্ধুসকল আপোনালোকে দেখিছে এই ফিচাৰীটো একেটাই ফিচাৰী হয়। ফিচাৰীটোত মানে 3 ভাগ কৰা আছে। অলপ ডাঙৰ মাছ থাকে। এতিয়া যিটোত মাছ ধৰি আছে এই অলপ ডাঙৰ মাছ থাকে, এইটোত অকণমান মিডিয়াম চাইজৰ মাছ থাকে, আৰু নতুন পোনা মাছ এইটোত মেলা হৈছে। একে লাইনতে প্ৰায় 4 বিঘামান। আৰু আপোনালোকে দেখিছে যে এই সূতাবিলাক যে দিয়া আছে, এই সূতাবিলাক দিয়া মানে কাৰণটো এটাই আছে যে আমাৰ ইয়াত যথেষ্ট মাছ খোৱা চৰাই, বগলী, মাছৰোকা চৰাই, ঠিক তেনেকুৱা বিভিন্ন জাতৰ চৰাই আছে। সেই গতিকে যিহেতু সৰু সৰু মাছ, সেই গতিকে এই সূতাৰ ব্যৱস্থাটো কৰিছে যাতে চৰাই চিৰিকটিয়ে একো অনিষ্ট কৰিব নোৱাৰে।
এই মূৰত 3জন ব্যক্তিয়ে ধৰি আছে আৰু এপাক ঘূৰাই এই বাকী 5জন ব্যক্তি দেখিছে নহয়, 5জন ব্যক্তি টানিবলগীয়া হৈছে এখন নেট। যথেষ্ট গধুৰ। আপুনি হেৰি কওক, ওচৰত থাকক, নেটৰ ভিতৰত থাকক মালটো। মাছ জপিয়াবলৈ আৰম্ভ কৰিছে আৰু সেইটো কাৰণে যে মাছটো চব মানে চমু চাপি আহিছে। জপি আছে মাছ, দেখিছে আপোনালোকে। এই এই মজা মজা, এই ডাঙৰ মাছ। মজা জপি আছে। নালাগে মাছ নালাগে। বনিছে ন যিহেতু এবাৰতে মাছ উঠিবলৈ অকণমান দিগদাৰ হয়, তথাপিও তাত ডাঙৰ 3-4জনমান উঠিলে আৰু বাকী নেটডোখৰ এডোখৰ ধৰিবলৈ আছেই। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মই একেবাৰতে ভিডিঅ'টো থৈছোঁ। মানে এবাৰ নেট মাৰিলে আকৌ এবাৰ আপোনালোকক নেদেখাওঁ। যথেষ্ট ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, আপোনালোকেও বেছি দীঘলীয়া চাবলৈ কিজানি অসুবিধাই হ'ব। আৰু ঠিক এনেদৰেই আমাৰ ঘৰৰ ফিচাৰীত মাছ এনেদৰে ধৰা হয়। ভয় নাখালে গাছটা খালি গুচি আনা যোৱা উচিত। কি হ'ল বাহু বাহু আৰু শুদ্ধ কিন্তু ভাঙনি মানে কষ্ট নাপায়তো, সেইকাৰণে নমায়। প্ৰথম ডাঙৰ অলপ ওলাবই কিন্তু ধুনীয়া
বাহু দুইটা সমান আছে পিঠাও ইয়াত ঘাঁহ লাগিছে লাগে অকণমান লাগে দিবি নি গাছটা সেইটো ঘাঁহ বন্ধুসকল কিছু থুলমূলীয়াকৈ আজি মাছ কেনেধৰণে ধৰিলোঁ তাকে অলপ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ বুলি মই চেষ্টাহে কৰিলোঁ। মই ইয়াতকৈও অলপ ব্যয়বহুল এটা প্ৰচেষ্টাৰে ইয়াৰ পিছৰ ভিডিঅ'টো এই ফিচাৰীৰ পিছৰ ভিডিঅ'টো মই আগবঢ়াব পাৰিম আপোনালোকক। প্ৰায় আঘোণ মাহত যথেষ্ট দিন আছে, তেতিয়া আৰু অকণমান ব্যয়বহুল পদ্ধতিৰে মাছ ধৰা হয়। কেনেধৰণে আমি পুখুৰীটো এতিয়া পানীবোৰ কেনেধৰণে আমি শুকুৱাই দিওঁ। আমাৰ ৱাটাৰ পাম্প এতিয়াও ৱাটাৰ পাম্প আছে, বৰ্তমান লগাই থৈ দিয়া নাই, মানে যিহেতু বৰষুণৰ বতৰ পানী অভাৰ হৈ আছে। সেই গতিকে পিছৰ ভিডিঅ'টো মই প্ৰায় আঘোণ মানত আপোনালোকলৈ বুলি আগবঢ়াম। আৰু আজি ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰিব। আচলতে মই পৰৱৰ্তী ভিডিঅ'টোতো মই কৈছোঁ, আৰু এই ফিচাৰীটো আপোনালোকক গৰু বিহুৰ দিনাখন কিছু অলপ দেখাইছিলোঁ। মানে গৰু বিহুত কেনেধৰণে গৰু আনিবলৈ গৈ আমি ঘৰত কি কি নিয়ম কৰোঁ, সেই ভিডিঅ'টোত হয়তো আপোনালোকে চাইছে। সেই ভিডিঅ'টোত কিছু দৃশ্যাংশ আপোনালোকক দেখাইছিলোঁ, আৰু তাত মই কৈ পাইছিলোঁ, যিহেতু ভুল হোৱাটো স্বাভাৱিক, যে 3-4 কিলোমিটাৰমান পুখুৰী। বন্ধুসকল ক্ষমা কৰিব, 3-4 বিঘামান, প্ৰায় 4 বিঘা ফিচাৰী হয়। আৰু সেই গৰু বিহুৰ দিনা ভিডিঅ'টো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাত গৈও চাবলৈ পাৰিব। আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু ইয়াৰ পিছৰ ভিডিঅ'টো মই আগবঢ়াম আমাৰ হেৰাই যাব খোজা এটা বাদ্য, যিহেতু আমাৰ মৃদং ঢোলটো আমি সকলোৱে চিনি পাওঁ, আপুনি চিনি পায়। ইয়াৰ পিছৰ ভিডিঅ'টো মই সেই মৃদঙৰ ওপৰত মই যিমানখিনি জানো মৃদঙৰ ওপৰত ভিডিঅ'টো বনাই প্ৰস্তুত কৰি আপোনালোকলৈ বুলি আগবঢ়াই দিম। তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।